নিজৰ দলৰ কনিষ্ঠ শিশু শিল্পীৰ সৈতে অংগৰাগ পাপন মহন্তই হাঁহি ধেমালিৰ মাজত পাৰ কৰা এটা মুহূৰ্ত আৰু এই মুহূৰ্তটো এতিয়া বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে। এই মুহূৰ্তটোক একাংশই অশালীন আখ্যা দি পাপন মহন্তক ট্ৰল কৰাৰ পিছতে সৃষ্টি হৈছিল সমগ্ৰ বিতৰ্কৰ আৰু ইয়াৰ পাছতে ৰাষ্ট্ৰীয় শিশু সুৰক্ষা অধিকাৰ আয়োগত উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ৰুণা ভূঞাৰ নেতৃত্বত 14জনীয়া অধিবক্তাৰ দলে গোচৰ তৰে আৰু এই গোচৰৰ পাছতে পাপনৰ সন্মুখত সৃষ্টি হৈছে বিপদৰ। দেশজুৰি ধিক্কাৰ দিয়া হৈছে পাপনক আৰু পাপনৰ আচৰণক কোনো পধ্যে গ্ৰহণযোগ্য নহয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন পক্ষই। আচলতে সেই ভিডিঅ'টোত কি আছিল, ফেচবুক লাইভৰ মাজতে পাপনৰ আচৰণ আৰু পাপনে কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল প্ৰথমে আগবঢ়াইছো। আৰু সেয়া আছিলে এই ফেচবুক লাইভৰ কিছু দৃশ্যাংশ আৰু এই ফেচবুক লাইভ কি কাৰণৰ বিতৰ্কত সোমাই পৰিছে। প্ৰশ্ন উত্থাপন হৈছে যে শিশু শিল্পীৰ সৈতে একেখন ভেনত কোনো ধৰণৰ মহিলা ক্ৰু নথকাকৈ কেনেকৈ পাপনে এনেধৰণৰ আচৰণ প্ৰকাশ কৰিব পাৰিলে, লগতে শিশু শিল্পীগৰাকী অপ্ৰস্তুত হৈছিল বুলি মত প্ৰকাশ কৰা হৈছে। লগতে পাপনে কি কাৰণে সেই ফেচবুক লাইভ আধাতে ৰখাই বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল বা নিৰ্দিষ্ট ধৰণৰ আচৰণ প্ৰকাশ কৰিছিল, তাক লৈও একাংশই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। পাপনে যদি সঁচাকৈয়ে পাপনে নিৰ্দোষ ধেমালি হিচাপে এই কাৰ্য কৰিছিল, তেনেহ'লে কি কাৰণে পাপনে ফেচবুক লাইভৰ মাজতে আচলতে অপ্ৰস্তুত হোৱাৰ এক ভংগীমা প্ৰকাশ কৰিবলগীয়া হ'ল বা ফেচবুক লাইভ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হ'ল, তাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ পাছতেই গোচৰ তৰা হ'ল, দেশজুৰি ধিক্কাৰ দিয়া হ'ল, বিভিন্ন ছ'চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমলৈ এটাই চৰ্চা মাথো পাপন আৰু চুমা বিতৰ্ক। ইয়াৰ মাজতে পাপনে আজি বিয়লি ভাগত এক ক্ষমা প্ৰাৰ্থনা বিচাৰি সমগ্ৰ ঘটনাত নিজৰ দুখ এক প্ৰকাৰ স্বীকাৰ কৰি এক ক্ষমা প্ৰাৰ্থনাৰে ছ'চিয়েল মিডিয়াত এক ভাষ্য প্ৰকাশ কৰে। পাপনৰ সেই ভাষ্য আগবঢ়াইছো। পাপনে প্ৰকাশ কৰিছিল যে যোৱা কেইদিনত মোৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহক লৈ মই অত্যন্ত মৰ্মাহত। মোক ভালদৰে চিনি পোৱাসকলে জানে মই মানুহটো কিমান মৰমীয়াল আৰু মুকলি মনৰ ভাৱ প্ৰকাশ কৰা বিধৰ। এনেদৰেই মই ডাঙৰ হৈছো আৰু এইভাৱেই মই মোৰ আপোন মানুহ বা মই মৰম কৰা মানুহৰ সৈতে থাকি আহিছো। মোৰ তত্বাৱধানত থকা এগৰাকী 11 বছৰীয়া সৰু ছোৱালীৰ প্ৰতি মৰম দেখুওৱাটো মোৰ কাৰণে নতুন কথা নহয়। মনত ৰাখিব, এই ভিডিঅ'টো মোৰ ফেচবুক লাইভতে আপলোড কৰা আৰু অভিযোগ কৰা মতে আপত্তিজনক কোনো কাৰ্যত যদি মই লিপ্ত আছিলো, তেনেহ'লে সেই ভিডিঅ' মই নিজে কিয় প্ৰচাৰ কৰিম? এবাৰ মাত্ৰ এই বিষয়টোৱে ক্ষতি কৰা মানুহখিনিৰ কথা চিন্তা কৰক। মোৰ দুটা সৰু সৰু সন্তান আৰু এগৰাকী মৰমীয়াল পত্নী আছে, যাৰ সৈতে মই 14 বছৰে সংসাৰ কৰি আহিছো। এগৰাকী সৰু ছোৱালীৰ কথা ইয়াত জড়িত হৈ আছে, যাৰ পৰিচয় সকলো মাধ্যমতে ৰক্ষা কৰা হোৱা নাই, যাৰ পৰিচয় গোপনীয়তা সকলো মাধ্যমতে ৰক্ষা কৰা হোৱা নাই। একমাত্ৰ মানুহে আমাৰ বিষয়ে একো নভবা নিচিন্তাকৈ লোৱা ধাৰণাৰ বাবে আমাৰ দুয়োটা পৰিয়াল চিৰকাললৈ ধ্বংস হৈ গ'ল। যদিও মই নকওঁ যে মই ভুল কৰা নাই, এইখিনিতে পাপনে গুৰুত্বপূৰ্ণ কথা কৈছে। মই হয়তো স্বতঃস্ফূৰ্তভাৱে কাম কৰিছিলো, কিন্তু আজিৰ সময়ত যিমান নিষ্পাপ ভাৱনা থাকিলেও শিশু কন্যাৰ গাত হাত দিয়াটো উচিত নহয়। মই তাৰ বাবে ক্ষমা প্ৰাৰ্থী। অনুগ্ৰহ কৰি তাৰ বাবে মোক মূৰ্খ বা অজ্ঞানী আখ্যা দিয়ক, কিন্তু কোনো অশালীন বিশেষণ অনুগ্ৰহ কৰি জাপি নিদিব। এই ছোৱালীজনী আৰু তেওঁৰ পৰিয়ালে ইতিমধ্যে প্ৰকাশ কৰিছে যে যি দেখুওৱা হৈছিল তাৰ সৈতে বাস্তৱৰ অমিল আছে। দুৰ্ঘটনাবশতঃ ঘূৰোৱা কেমেৰাৰ ভুল এংগলৰ বাবেই এই সংঘটিত হোৱা কাৰ্য কোনো যৌন আতিশয্য নহয়। ৰিয়েলিটি শ্ব'ৰ মানুহৰ উপস্থিতিতে এই সমগ্ৰ ঘটনা সম্প্ৰচাৰ হৈছিল আৰু ইয়াত আপত্তিজনক একোৱেই নাছিল। এগৰাকী নাৰী হিচাপে নহয়, মই অংশ লোৱা ৰিয়েলিটি শ্ব'ৰ এগৰাকী প্ৰতিযোগী হিচাপেও মই সেই ছোৱালীজনীক যথেষ্ট সন্মান কৰোঁ। যদি কিবা আপত্তিজনক থাকিলেহেঁতেন, তেনেহ'লে মই মোৰ ছ'চিয়েল মিডিয়াৰ পৰাই সেই ভিডিঅ' তেতিয়া ডিলিট কৰিলোহেঁতেন। কাহিনী দুয়োটা দিশে বিবেচনা কৰিবলৈ মই সংবাদ মাধ্যমৰ লগতে মোৰ অনুৰাগীসকলকো অনুৰোধ জনালোঁ। এনেধৰণে পাপনে ছ'চিয়েল মিডিয়াত ক্ষমা প্ৰাৰ্থনা বিচাৰি নিজৰ দীঘলীয়া স্বীকাৰোক্তি দিছে, এক আৱেগিক পত্ৰ লিখিছে অনুৰাগীসকলৰ লগতে সংবাদ মাধ্যমক উদ্দেশ্য কৰি। ইয়াৰ পাছতো বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে যে পাপনে যদিহে সেয়া নিৰ্দোষ ধেমালি ৰূপে গ্ৰহণ কৰিছিল, তেনেহ'লে কি কাৰণে পাপনে সেই ফেচবুক লাইভক লৈ যেতিয়া গম পাইছিল কিয়